ইমানখিনি নাটকৰ কি প্ৰয়োজন আছিল তুমিতো ক'ব পাৰিলা হ'লে ন যে তুমি পুৰণা হ'লা নতুন পাই গ'লো कैसे तेरी खुद गर्जी ना धूप ने ना छाँव कैसे কাৰোবাৰ কাৰণে ইমান দুখৰ ষ্টেটাছ দি কি লাভ যিজন মানুহে তোমাৰ মনৰ কথাই নুবুজে 2 লাইন ষ্টেটাছ দেখি কি বুজিব সেইজন মানুহে তোমাৰ কলিজাটো ভাজি দিলেও নিমখ চোকা হৈছে বুলি ভাবে আই এম সৰি তুমি বেয়া নাপাবা প্ৰসেন নাই নাই বেয়া কিয় পাম মই তোমাক ভাল পাওঁ সেয়া মোৰ কথা কিন্তু তুমি মোক ভাল নোপোৱা হাৰি গ'লো মই সঁচা প্ৰেম কৰি কিন্তু তুমিতো জিকি গ'লা ন প্ৰেমৰ অভিনয় কৰি ভয় লাগে জানো গ'লে দূৰলে এতিয়া ভাঙি গ'ল হৃদয় হুলস্থুলনো কি কৰিম পচন্দটো নিজেই কৰিছিলো প্ৰশ্ননো কি কৰিম মই 1000জনৰ প্ৰিয় হ'ব নিবিচাৰো মাথো এজনৰহে প্ৰিয় হ'ব বিচাৰো তেনেকৈ কৈয়ে পাগলিয়ে বা দি গ'ল জীৱনত কি পালো কি হেৰালো নাজানো কিন্তু তোমাক পাই হেৰালো এইটো সঁচা কথা নিজানৰ কোনো বাধাৰে তুমি নামি ভগৱানৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা মই যদি মৰি যাওঁ ন নেক্সট টাইম মানুহ এজনক নিদিবা যদিও দিয়া মোৰ হৃদয়খন বহুত টান কৰি দিবা যাতে কেতিয়াও ভাগি নাযায় হৃদয় ভাগিবলে আজি সময় নালাগে জানা তোমাৰ মিঠা চাউনি আৰু মিচিকীয়া হাঁহিৰে সকলোকে ধকা দিব পাৰিবা কিন্তু এটা কথা মনত ৰাখিবা তুমি এখন সঁচা হৃদয় ভাঙিছা মানুহে সদায় হাঁহি থাকিবলৈ শিকাব লাগে কাৰণ জীৱনেতো জন্মৰ লগে লগে কান্দিবলৈ শিকাই দিয়ে জীৱন এখনি মায়াময় জীৱনী মৰম মায়াৰে মনৰ পৰা ভাল পোৱা মানুহজন কেৱল মনতহে থাকে কিন্তু ভাগ্যত নাথাকে ৰবা ক'ত যোৱা আৰু কিমান ভিডিঅ' চাই থাকিবা ইটোৰ পাছত সিটো শুই থাকা গাঁৱৰ তলত মোবাইলটো থোৱা আৰু শুই থাকা চোৱাচোন টাইমটো কিমান হ'ল ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয় গুড নাইট